গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হোৱা পশু আৰু হাঁহ কুকুৰা মেলা 2025ৰ পৰা শুভেচ্ছা থাকিল। So 6 piece. Eta di dibo. ইয়াত প্ৰদৰ্শিত খাদ্যৰ মানদণ্ড উন্নত আছিল। গৰম হৈ আছে না চাহটো? গৰম হৈ আছে। চাহৰ সোৱাদ বৰ ভাল আছিল। এটাতো নাই ৰ এইটোৱে হ'ল হলে দুটা আছে ভিডিও কল কৰিব লাগে সিবিলাকৰ দিনটো মাছ কোৱালিটি থাকে এইটো আমাৰ This fair is a true testament to the importance of animal husbandry in Assam's economy and culture. It is a chance to connect with the farmers, learn about different breeds, and experience the vibrant tapestry of Assamese life.
মই বিভিন্ন প্ৰজাতিৰ পোহনীয়া জীৱ-জন্তু আৰু চৰাই দেখিছোঁ যিবোৰ মই আগতে কেতিয়াও দেখা পোৱা নাছিলোঁ। অন্য ঠাইত অনুষ্ঠিত হোৱা বিৰক্তিকৰ আৰু একেঘমীয়া মেলাবোৰৰ পৰা এইটো এটা আদৰণীয় পৰিৱৰ্তন। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে তেনেহ'লে গ্ৰেণ্ড ব্ৰিক্স একাডেমী চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, এই ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। সামগ্ৰীবোৰ যথেষ্ট এফৰ্ডেবল আছিল। কিন্তু মেলাখন কেৱল জীৱ-জন্তুতকৈও অধিক অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ উদযাপন। হৈছে ন? অঁ থেংক ইউ দেই। অঁ আহিছোঁ। Thank you so much for watching.